নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ পোলাও। তাৰ বাবে লৈছোঁ 250 গ্ৰাম বাসমতি চাউল, ঘি 2 চামুচ, কাজু কেইটামান, কিচমিচ অলপ, তেজপাত দুখিলা, গৰম মছলা অলপ, নিমখ অকণমান, তাৰপিছত ইলাচি 4টা, ডালচেনি অলপ, লং 4টা। মোৰ কেৰাহীটো গৰম হৈ গ'ল, মই তাতে ঘিখিনি ঢালি দিছোঁ। প্ৰথমতে তেজপাত দুখিলা দিম, ডালচেনি, ইলাচি, লংকেইটা দি দিছোঁ। এইকেইটা অলপ ভাজি দিম। এতিয়া কাজুকেইটা দি দিম। কিচমিচকেইটাও দি দিম। এইকেইটা অলপ ভাজি দিম। চাউলখিনি মই 2 ঘণ্টা তিয়াই থৈছিলোঁ। তিয়াই পেলাই ধুই পেলাই টুকি লৈছোঁ। এতিয়া দি দিম ইয়াত। এনেদৰে অলপ ভাজি ল'লোঁ। এতিয়া ইয়াত অলপ নিমখ দি দিম আৰু গৰম মছলাকণো দি দিম। অলপ পানী দি দিম, বেছি দিব নালাগে। এইখিনি অলপ সময় সিজি লওক, ঢাকন মাৰি দিম। প্ৰায় 5 মিনিটৰ পাছত মই বস্তুখিনি চাওঁ হৈছেনে নাই। প্ৰায় হৈছেই। ঢাকনতে 5 মিনিটমান থাকক, তাৰ পাছত কেৰাহীৰ পৰা নমাম। মই গেছটো অফ কৰি দিওঁ। প্ৰায় 5 মিনিটৰ পাছত মই বস্তুখিনি চাওঁ, পোলাওটো হৈ গ'ল। এতিয়া নমাই থওঁ, ডিছ এখনত উলিয়াওঁ। মোৰ পোলাওখিনি ৰেডি হৈ গ'ল।
আপোনালোকে এনেদৰে বনাই চাবচোন। যদি ভাল লাগে বনাই কমেণ্ট কৰি জনাব। ধন্যবাদ।